মেমৰিয়েল ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰিছে আৰু আজি প্ৰথম খেলত দতমা আৰু জাৰাগুৰি দুইটা টিম ইয়াত খেলত অংশগ্ৰহণ কৰিছে আৰু সুন্দৰ খেল আৰম্ভ হৈছে। মই আয়োজকসকলক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এই গ্ৰাম্য অঞ্চলত আমাৰ গ্ৰাম্য অঞ্চলৰ যুৱ যুৱতীসকল জাৰি তেখেতৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ। তেখেতে জীৱিত সময়ত এই বৃহত্তৰ অঞ্চলৰ সমাজৰ লগত মিলি আগুৱাই নিয়াৰ যোৱা কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিলে। আজি তেখেতে স্বৰ্গবাসী হ'ল, কিন্তু তেখেতৰ সুপুত্ৰসকলে লগ লাগি পেলাই এই অঞ্চলৰ সমাজখন একতাৰ এটা এনাজৰীৰে আগবাঢ়ি নিয়াৰ লগতে বিভিন্ন সমাজ কল্যাণৰ কাম কাজ আৰম্ভ কৰিছে। বিশেষকৈ আমাৰ ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলত বহুখিনি কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই ষ্টেডিয়াম যিটো ৰুৰেল ষ্টেডিয়াম এটা আছে, ইয়াত যিহেতু যোৱা 5টা বছৰ খেল আয়োজন কৰিছে আৰু এই খেল আয়োজন কৰাটো অকল মানে দুইটা টিমৰ মাজত এটা টুৰ্ণামেণ্ট এনেকুৱা নহয়। ইয়াত বৃহত্তৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী যেতিয়া এটা খেল অনুষ্ঠিত হয় তাত হাজাৰ হাজাৰ লোক অংশগ্ৰহণ কৰে আৰু নিজৰ মাজত এটা সমন্বয়ৰ এটা পৰিৱেশ গঢ়ি উঠে। গতিকে সেই সমন্বয় গঢ়া লগতে আমাৰ গ্ৰাম্য অঞ্চলৰ যুৱ যুৱতীসকলক ছাত্ৰ ছাত্ৰীসকলক উৎসাহ জনোৱা এই গোটেই মহান কামৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে জানে যে এতিয়া ভাৰতবৰ্ষত খেলৰ এটা নতুন জাগৰণ আহিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খেলো ইণ্ডিয়া এটা ডাঙৰ মিছন আনিছে। আমাৰ অসমত খেলৰ এটা ডাঙৰ জাগৰণ আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই খেল মহাৰণ আৰম্ভ কৰিছে। আমাৰ বিটিআৰ অঞ্চলতো বিভিন্ন খেল ধেমালিক উৎসাহ দিয়াৰ কাৰণে বিটিআৰ চৰকাৰে ডাইৰেক্ট আমি ছাপোৰ্ট কৰি আছোঁ। আমি ইতিমধ্যে ডুৰাণ্ড কাপ অনুষ্ঠিত কৰিলোঁ। যোৱা বছৰ সন্তোষ ট্ৰফি হৈ গ'ল। ইয়াৰ পিছত আমি 2টা একাডেমীৰ কাৰণে কাম কৰি আছোঁ, ফুটবল একাডেমী ল'ৰা আৰু ছোৱালীৰ কাৰণে। গতিকে বিটিআৰ অঞ্চলটো খেল জগতখন আগুৱাই নিয়াত এই বিন্নাকান্তা অঞ্চলৰ ৰাইজ আৰু ইয়াৰ যি আমাৰ এটা এই কমিটি বনাইছে তেখেতসকলে বিন্নাকান্তা মৌজা কাম লাইব্ৰেৰী যিটো কমিটি তেখেতসকলো ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন আগবঢ়াইছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই যে ষ্টেডিয়াম আছে এই ষ্টেডিয়ামখন উন্নতিকৰণ কৰাৰ কাৰণে পেভিলিয়ন নিৰ্মাণৰ কাৰণে আমি বিটিআৰ চৰকাৰৰ পৰা এটা এমাউণ্ট এটা ইয়াতে চেংচন কৰা হ'ব।